আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই মোৰ জন্মৰ ঘৰখন দেখাম আৰু লগতে ঘৰৰ পৰিয়ালৰ সদস্যসকলকো দেখুৱাবলৈ চেষ্টা কৰিম। ঘৰ আহি পালোঁ। ঘৰ আহি পাই আমি সন্ধিয়া আটাইকেইটা বহি কিবা বিহুৰ কথা পাতি আছিলোঁ। এয়া দুই হালফতীয়া কথা পাতিছে বিহুত আহি। মই কথাখিনি মিউট কৰি দিছোঁ। আজি বিহু বুলি ভিনদেউ, পাপা আৰু মা আহিছিলে, ভাত খাই আছে এয়া। ভাইটিয়ে দুই ভিনীয়েকৰ লগত কিবা চিৰিয়াছ কথা পাতি আছে। মই কথাখিনি মিউট কৰি দিছোঁ। ভাত পানী খাই উঠি মা মানে ভিনদেউৰ মাক দেউতা আৰু পাপাই মিলি কিবা কিবি কথা পাতি আছে। মই সেই মুহূৰ্তখিনি ধৰি ৰখাৰ চেষ্টা কৰিলোঁ।